হেল্ল' এভৰিৱান, কি খবৰ সকলোৰে? মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি জুইশালত মাংস বনাওঁ বলক। এয়া মই মাংস লৈ লৈছোঁ, ধুনীয়াকৈ ধুই লৈছোঁ। তাৰপৰা এইফালে পিঁয়াজ কাটি লৈছোঁ, আদা নহৰু পেষ্ট আৰু মছলা, এইফালে আলু কাটি লৈছোঁ। এয়া মই জুইত কেৰাহী পাতি দিছোঁ। আপোনালোকে কেৰাহীখন ক'লা দেখি লেতেৰা বুলি নাভাবিব, এখন জুইতে বনোৱা হয় আমাৰ, সেইকাৰণে ক'লা। এয়া মই গৰম কেৰাহীত তেল দি দিছোঁ। মোৰ তেল গৰম হৈ গ'ল, পিঁয়াজ দি দিছোঁ। মই আলু আৰু মছলা দি অলপমান ভাজি লৈছোঁ। ইফালে মই অলপমান ঢাকি দিছোঁ। এয়া মোৰ মাংস প্ৰায় সিজিয়ে গৈছে, অকণমান গ্ৰেভি কৰিম, সেইকাৰণে অকণমান গৰম পানী দি দিম। মই অলপ ছাইডৰ পৰা আহি লৰাই দিছোঁহি, সেইটো অলপ ধুৱাই ধৰিলে। এয়া অলপমান গৰম পানী দি দিছোঁ। এয়া মোৰ মাংস ৰেডি হৈ গ'ল, এতিয়া নমাই দিওঁ। এয়া আমাৰ মাংস ৰেডি হৈ গ'ল। মই ইফালে ভাত লৈ লৈছোঁ, গৰম গৰম ভাত।